কিন্তু আমাৰ বিয়া পতা মানুহবোৰৰ মতা মানুহবোৰৰ অন্তৰত ঘৈণীয়েকজনী থাকে অন্তৰ বহল যে লগতে তাই ফুলখালী দুজনীও থাকে ফুলখালী বন্ধু বান্ধৱী দুজনীমানো থাকে সেইকাৰণে মতা মানুহৰ অন্তৰ বেছি বহল এই যে আমি বিয়া পতা মানুহবিলাকে মিছফাই লিখোঁ মাইকী মানুহবিলাকে বিয়া হোৱা মিছেছ লিখে মিছেছ কি মানে এইটো মিছেছটো কি জানে মিছেছ মানে হৈছে মিছেছ চাফা মিছেছ বোলে আও হৰি এই নিদু উপমা অকণ মিলাই দিয়ক গান এটা গাওঁ আমাৰ বজাব নেকি ভুলটো আছে নেকি বঢ়িয়া অকণমান এই দি দিয়কচোন দিলে বিভাগ কথা হেল্ল' অকণ দি দিয়ক হেল্ল' হেল্ল' ঐ কুকুৰ কুমলীয়া পাহি ঐ তাকো মই দেখা পাওঁ এই জানা নে জাননী ঐ তোমাৰ মিচিকিয়া হাঁহি এইটো লাগে কিন্তু এটিতক দেখিলে আহোঁ বুলি নকবা মাজনী টিতক দেখিলে এই আহোঁ বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ এই হাতত এই বিয়ালৈ এই পানীটো কি থাকোঁতে মাজনী হাতত বিয়ালৈ এই পানীটো কি থাকোঁতে মাজনী মোৰেনো পানী লগা জ্বৰ কাছকণী পাৰে হিচাপ কৰি কাছকণী পাৰে হিচাপ কৰি এই হিচাপ কহিবাৰো কৰিছনে কহিবাৰো কৰিছনে কিমান জনক প্ৰেম পেলালি এইটো বয়সতে কিমান জনক প্ৰেম পেলালি এইটো বয়সতে ধন্যবাদ এনেকৈ মাজে মাজে গানো গাম অকণমান কথাও কম এই ৰাকেশে মাত দিওঁতে মনত পৰিছে ৰাকেশৰ ছোৱালীজনী কাহিনীটো কলি দে মাত দুটা নাইকিয়া নহয় ইয়াত সঁচা কাহিনী এটা মই কওঁ শুনক কেশৰ ইয়াত কণমানিজনী যেতিয়া মাত ফুটা বয়স হৈছিল এই গীতটো হেঙেৰাবাৰীতে থাকে মই ৰাধানগৰতে আপোনালোকৰ মই এতিয়া মাজৰ এজন বুলি ধৰক লোকেল বনোৱা ঘৰ এখনো হৈছে বাৰু ইয়াতে আমাৰ ৰাধানগৰতে পাৰ্টনাৰশ্বিপত বেংকৰ লগত মিলাই পেলাই ইয়াৰ যেতিয়া টিকলিজনী মাত ফুটাৰ সময় হৈছিল তেতিয়া ই সদায় শিকায় দেহা মাতাচোন দিতা 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 তাই নেমাতে নাই ফুটা মাত ই তাইক মাতি থাকে এইফালে চোৱা দিতা কোৱা দিতা 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 কোৱা এনেকৈ মাতি থাকে নাই নাই বহুত ট্ৰাই কৰাৰ পাছত ছোৱালীয়ে লাষ্টত মাত দিলেগৈ তাক কি বুলি মাত দিলে জানেনে একদম সঁচা কথা একদম সঁচা কথা মই তাৰপিছত এৰুৱাবলৈ ট্ৰাই কৰি আছোঁ মোক কয় দিতা দিতা মই এইবিলাক কেইকেইটা কৈছোঁ মইতো চাওকচোন মাত নুফুটে মই মাত ফুটাবলৈ এইটো শিকালোঁ আৰু সেইটো কাৰণে মোক এতিয়া মাতে দিতা আৰু তাত কোনোবাই মিছাকৈ ক'লে ছাগলী জিভা আনি খুৱাব লাগিছিল ছোৱালীজনী কোনোবাই ক'লে কি খাবলৈ কি খাই আছে ক'ত মাছ ছোৱালী মাত ফুটে হয় নে নহয় বোলে আৰু হৰি এটা কথা কৈ থওঁ দেই মাজতে আপোনালোকৰ যদি ধৰি ল'লোঁ মই অনুমান কৰিছোঁ যদি কিবা কথা ধৰি ল'লোঁ ৰস পায় বা হাঁহি উঠে চাপৰি বজোৱা দেখোঁ অকণমান পাতলকৈ বাজে চাপৰিবোৰ সেইকাৰণে মই কৈ থৈ যাওঁ যদি কিবা কথা ভাল লাগে বজালে চাপৰিটো ভালকৈ বজাব কিন্তু অকণমান এনেই চুলুং চালাংকৈ নবজাব যদি তেনেকুৱা হয় নহয় আমি দুইটা খাও দি থৈ গুচি যাম সঁচাকৈ খাও দি থৈ যাম যদি অনুষ্ঠান ভাল পোৱাৰ পিছত ভাত চাপৰি নবজাওঁ এনেকৈ বজাব লাগিব অহাজনক এটা আচ্ছাবোৰ বনাই দিয়ক এইটো ভোকৰ হিচাপে কৈছোঁ মানে এক্টৰ হিচাপে কোৱা নাই যিজন মানুহ আচলতে মানে জীৱনৰ এটা সপোন থাকে ন এখন কুমলীয়া গাঁও এখনত থাকোঁ এই ৰাতিপুৱাতে মানে সূৰ্য পোহৰত এইফালে কুঁৱলী ফালোঁতে 8 বাজিলে বা 8টা বাজি যায় তাৰপিছত মানে ডাঙৰ হৈ এক্টৰ হোৱা সপোন নাই দেখা ডিগ্ৰী পাছ কৰাৰ পিছতে ভাবিছোঁ এক্টৰ হ'ম এই যে এক্টৰ হ'ম বুলি বাট এটা কাটি দিয়ে সেই বাট কটা মানুহজন মোৰ জীৱনৰ জুবিন গাৰ্গ হ'ব এইজন
আৰু মানে তেওঁ মানে এনেকৈ যদি কয় মোক যে তই এইটো কাম নকৰিবি, মই কেতিয়াও নাই কৰা জীৱনত। গতিকে মই আজি একেটা অনুষ্ঠানত বাবাইহে মিলাইছে, আমি দুয়ো মানে চাৰে নটা ভক্ত, আজিহে বাবাইহে মিলাইছে যে একেটা অনুষ্ঠানত তেওঁ বেলেগকৈ কৰি আছে, ময়ো বেলেগকৈ কৰি আছোঁ, আজি মিলিছে। গতিকে মই মোৰ মানে গুৰু সান্নিধ্য পোৱাৰ নিচিনা হৈছে। এটা হাত চাপ এটা দিলে ভাল লাগিব। গানো গাড়ীবিলাকৰ কথাও পাতি থাকিব লাগে, হয়নে নহয়? ত্ৰিছৰ আগত বিয়া নাপাতিলে কি হয় জানো কথা কি হয় জানো কথা শুনিলে চিট ল'বৰ মন যায়। আপোনালোকে কিন্তু ৰিদমবিলাকত অকণ কেনেকৈ দিলেহে তেতিয়া অনুষ্ঠানবিলাকে ভাল লগা হয়। আচলতে আমি ভাবোঁ যিসকল আৰ্টিষ্ট আহে পইচা পাতি দিয়ে তেওঁলোকে ভাল কৰিলে ভাল হয়, নহয় অডিয়েঞ্চৰ দ্বাৰাহে ভাল। এতিয়া আপোনালোকক মই কৈ থওঁ, আপোনালোকৰ লগত বহুত মানুহ পাব। আপোনালোকৰ অনুষ্ঠানলৈ মৰম আছে কাৰণে কিন্তু অনুষ্ঠানলৈ আহিছে। এনেকুৱা বহুত মানুহ পাব এলাহতে নাই অহা, বোকাৰ কাৰণে নাই অহা, কালিলৈ ৰাতিপুৱা ক'ৰবাত ভাত খাবলৈ মাতিছে বুলি নাই অহা। কিন্তু সেইখিনি মানুহে আপোনালোকক হয়নে নহয় ক'বচোন, কালিলৈ বেৰি ফুটিব। কালি অনুষ্ঠান কেনেকুৱা হ'লো ৰাখিছে জমাইছিলে কেকে আহি কি হ'ল, হাঁহি উঠিছিলে পাৰিছেনে আপোনালোকক সুধিব। মই এতিয়া শিকাই দিছোঁ, অকণমান বেছিকৈ ক'ব। আপোনালোকে টোপনি ক্ষতি কৰিব, তেওঁলোকে ঘৰৰ পৰা শুনি আকৌ ৰাতিপুৱা খবৰ ল'ব। বেছিকৈ ক'ব বোলে কেকে কেনেকুৱা জমাইছে, লাগিলে মই জমোৱাই নাই, এনেই ক'ব বোলে ইমান জমাইছে হাঁহি পেটৰ নাইভৈ ডাল হৈ গৈছে, আহোঁতে নাইভৈ সামৰিহে আনিছে, হয়নে? এই বিয়া পাতিলে নহ'ব, মুখস্থ এই বিয়া পাতিলে নহ'ব, লাগিব বিয়া পাতিলে নহ'ব, আমাৰ ছোৱালীখিনিক কৈ থৈ যাওঁ, যিখিনি ছোৱালী বিয়া হ'বৰ উপযুক্ত বয়স হ'ল। মইতো বেছি সময় নকৰোঁ, আৰম্ভণিতে কৈছোঁ কাইলৈ মই অকণমান দূৰ জেগালৈ যাব লাগিব। এতিয়া কথাটো হৈছে যিখিনি ছোৱালী বিয়া পাতিবৰ উপযুক্ত বয়স হৈছে তেওঁলোকক অনুৰোধ কৰিলোঁ ককাইদেউ হিচাপে, তোমালোকে বেছি ধনী ঘৰ পইচা পাতি থকা ল'ৰা চাই বহি থাকিব নালাগে, হয়নে? যদি ভাল ল'ৰা পোৱা, স্বভাৱ চৰিত্ৰ ভাল বোলে, খালেও কমাই খাই ভাল ল'ৰা, মাক বাপেকক বুজি পায়, ছোৱালীজনীক বুজি পায়, বাছ বিয়া হৈ যোৱা। দুইটা বিয়া হ'লেও দুইটা লগে ভাগে একেলগে কৰি সংসাৰ ৰহু ৰমনা কৰিব পাৰিবা, হয়নে? টকাৰ পিছত দৌৰি থাকিব নালাগে, নে কি? স্কৰপিঅ'ৰ পাছফালে কান্দি পিছত মাকৰ ঘৰলৈ যোৱাতকৈ টেম্পুৰ পাছফালে হাঁহি মাকৰ ঘৰলৈ যোৱাই ভাল। ভাল লাগি গৈছে নে? থেংক ইউ। আহোঁতে এজনে কাণৰ কাষতে কৈছে ইংলিছ দুটামান ক'ব, ইংলিছটো ইমান ভাল পায় মানুহে, মোৰো এটা ক্ৰেজ আছে ইংলিছটো লৈ পেলাই। নিরূপমা তুমি আজি গাবৰু বলা লানিতে হাতে যৌবন চাপৰটো কি আপোনাৰ মোবাইলটো আছে ন, এনেকৈ বজাব লাগে, এইটো নালাগে, এইটো দিব কি চাউণ্ডছে কিবা এটা দিছোঁ, নেটৱৰ্ক পাই নাপায় নাজানো, ল'বা আৰু আজি বহাগৰ বিহু তোমাৰ গাত